মন্দাৰ ঘৰৰ পৰা ওলালোঁ এতিয়া আজি ঘৰত গৈ আছোঁ ভাত পানী খালোঁ গা পা ধুলোঁ সম্পূৰ্ণ কৰি পেলাই এতিয়া গৈ আছোঁ যাম আৰু আকৌ আহি আছোঁ ভিডিঅ' পাত ধামাকা পেলাই যোৱা পেলাই যাম পেলাই যোৱা হেভি ভিডিঅ' বনাই যোৱা তাতে চাই ভাল পায় হেভি বনাই ভাল পায় বনাই যোৱা অলপ ধুনীয়া বনাই যোৱা চাহ সকলোৱে ভাল পাব চ' আমিতো আছোৱে ছাপোৰ্টত আপুনি এটা মানে ৰষ্টাৰৰ ডায়লগ এটা চাওকচোন ৰষ্টাৰৰ ভিডিঅ' বনাব হ'লে এনেকুৱা জবৰদস্ত ডায়লগ দি ওলাই এতিয়া মোৰ লগত ওলাব লাজ লাগিছে আৰু কি কওঁ আৰু মানে কি হয় ধৰি লওক এনেকৈ মানে ব্লগিঙত আমি ডাইলগ মোৰ ভিডিঅ' মানে মই ইণ্টাৰেষ্টেড বনাওঁ আৰু ভালকৈ বনাব কৈছে কিয়নো মোৰ কথা কোৱা স্পীড নহয় স্পীডটো ফলাফিল ভিডিঅ' চাব বিচাৰে ন তেতিয়াহ'লে গুল নেমু বুলি আছে চাৰ্চ কৰিব আৰু লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব চ' তাত কিন্তু মোৰ ফলা ভিডিঅ' আহি থাকে ভিণ্টিংকে টেংকে থাংকে পুটুককে আৰু এই ল'ৰাটো বহুত কষ্ট কৰিছে চ' চবে তাতে মোক গুল নেমু ফেমিলি গৈ ছাপোৰ্ট কৰিব আৰু মোৰ ৰষ্টাৰ ফেমিলিখিনি গৈ ছাপোৰ্ট কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো ঢুকি দিব যিমান পাৰে অলপ শ্বেয়াৰ কৰক তাতে আজি মই 3 দিন হৈ গ'ল এতিয়া গুলনামৰ দাৰ ঘৰত থাকিলোঁ বহুত ভাল লাগে বহুত খোৱা একোৱে টেনশ্যন কৰা নাই একদম বহুত ভাল লাগিছে আজি 3 দিন হৈ গ'ল যেনেকৈ মোক মৰম দিছে আপোনালোকে ঠিক তেনেদৰে আমাৰ এই মহাপুৰুষ ব্লগাৰ ছাপোৰ্ট কৰিব আৰু এইটো চাই লওক কেনেকুৱা হৈ আছে এই ৰাস্তাৰ অৱস্থা কেনেকুৱা কণ্ডিশ্যন হৈ আছে চাই লওক আপোনালোকে কি হৈছে এইটো ইয়াত আছে এখন ইয়াত আছে চেণ্টাৰটো আৰু লগতে ইয়াতে মোৰ আগপিনে ৰাখিছোঁ মোৰ চাইকেলটো মই এতিয়া বৰ্তমান এইখিনি জেগাৰ পৰা মই এই চাকৰ পৰা মানে কান্ধত লৈ পাৰ কৰি আহিছোঁ কিয়নো ইয়াত বহুত গাদ্দা হৈ আছে এতিয়া বহুত ভয়ানক হৈ আছে এইখিনি জেগাটো বহুত বেলেগ ধৰণৰ হৈ আছে আৰু এইখিনি গোটেইখিনি সেইটো নদী আছে ঘগ্ৰা নদীৰ পানী ইয়াত সম্পূৰ্ণ আহি ইয়াত পৰি আছে এতিয়া বৰ্তমান দাদা আপুনি কি ক'ব এইখিনি জেগা বেয়া হৈছে যে কি ক'ব এইখিনি ৰাস্তাটো বেয়া হৈ গ'ল যে ৰাস্তাবোৰ বেয়া হৈ পৰিছে এই পানী বহুত ইফালে গিৰি আছে হয় এতিয়া চৰকাৰে অলপ যোগাযোগ কৰি দিব লাগে হয় মানুহ হেৰি কৰিবলৈ অসুবিধা হৈছে হয় আৰু ভাল হৈছে ইয়াতে সেই চাৰিআলিৰ পৰা আৰু সৌখিনি হেৰি কাৰোবাৰলৈকে অলপ সমানকৈ মিলাই দিব নেকি বুলি চৰকাৰৰ ফালৰ পৰা আহ্বান জনাইছোঁ এই আছে বৰ্তমান অটোটো গৈ আছে অটোটো যাব কি নাযায় নাজানো এতিয়া এই আছে অটোটো পাৰ হৈ গৈছে কেনেকুৱা ৰাস্তা আছিলে মই এতিয়া গুলনেমুদাৰ ঘৰৰ পৰা আহি পালোঁ এতিয়া এইয়া নদীখন পাৰ হৈ আছোঁ এতিয়া পাৰ হৈ ঘৰত যাওঁ আছোঁ এতিয়া আছোঁ কাৰ ঘৰত আছে এইয়া আমাৰ গৈ আছোঁ বিদ্যালয়কে দেখুৱাই আছোঁ ঘৰত বাৰ্থডে কাৰ আছে তোমাৰ নামটো কি আছিলে কৈ দিয়াচোন শ্ৰীমতী হেমাৰুদ্ৰম কৰা কৰিছে হেমাৰুদ্ৰ হয় নামটো ক'ব কাৰণে লাজ লাগিছে কিয়নো মোবাইলত কেতিয়াবা কেমেৰাৰ আগত কথা কৈ পোৱা নাই যে হেমাৰুদ্ৰৰ লগত চাক কিমানখিনি আছে এইবিলাক চব তেখেতৰে লগৰীয়া হয় এইটো হ'ল তাৰ মাক হয় লগতে এইয়া তাৰ দাদা হয় আইতা এইয়া আইতাসকল আছে বৰ্তমান কেক কাটা চলি আছে বৰ্তমান ইয়াৰ আগত চবৰে নমক তেখেতে মানে আশীৰ্বাদ দিয়া আছে আৰু কি আইতাসকলে আহিছে যে কেকটো হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে এই আছে কিমানখিনি আছে সকলো ৰাখি দে আৰু